কেৰমত যে তোক সঁচাকৈ কোনো হৰাব নোৱাৰে দেই সৰুৰে পৰা মই গাঁতত গুটি ভৰোৱাত এক্সপাৰ্ট ছোৱালী এয়াহে তোমাৰ টুৰু লভ নাই বে এইক পাব মোৰ জীৱনটো এটা নতুন শক্তি পাইছে মাকে ব্ৰাহ্মীৰক খুৱাই খুৱাই এটা মগজটো শ্ৰীবৃদ্ধি কৰিব নোৱাৰিলে এতিয়া এজনী ছোৱালী এটা শক্তি দিছে কথা শুনা কথা এক নতুন দিশ পাইছে পাতালৰ তললৈ যাব পৰাও কিবা দিশ আছে নিও তোৰ কোনো নাই কাৰণে তই এনেকৈ কৈছ আকৌ কৃষ্ণহে বুলিলো আৰু দেই এই ৰাতিপুৱা শুই উঠাৰ পৰা যদি জান বেবী উমা উমা কৰিব পৰাটোকে যদি প্ৰেম বুলি কয় তেনেহ'লে মই এনেকৈ ঠিক আছোঁ পাই ঐ তাই মোক কিবা ইংলিছত দিছে মোক মোক বুজাবে কি দিছে ক তাই কৈছে যে ইয়'ৰ ভইচ ইজ ছ' হাৰমনিয়াছ আই ৱেণ্ট টু লিচেন ইয়'ৰ ভইচ ছ' চুন বাট হোৱাট কেন আই ডু এজ মাই ফোন ৰিচাৰ্জ হেজ বিন অভাৰ ছ' কেন ইউ প্লিজ এগেইন ৰিচাৰ্জ মাই ফোন কি বুলি কৈছে এইবোৰ তাই কৈছে যে তোৰ মাতটো শুনি তাই বহুত ভাল পায় তাই এতিয়াও মন গৈ আছে তোৰ লগত কথা পাতিবলৈ কিন্তু তাই ৰিচাৰ্জ নাই সেইটো কাৰণে তোক আকৌ ৰিচাৰ্জ এটা কৰি দিবলৈ কৈছে এক মিনিট তাই যে আকৌ বুলি ক'লে তই আগতো ভৰাই পাইছ ন তাইলৈ ৰিচাৰ্জ ইজনী মৰমীজনী ভৰাইছোঁ তোৰ তাৰ আগতে মাকৰ মোবাইলটোতো তাৰ ভৰাই দিছোঁ তেতিয়া বাপেকৰ মোবাইলটো চলাই আছে চাগে বাপেকৰ মোবাইলটোতো 399 এটা ভৰাই দিব লাগিব তই তাই এতিয়ালৈকে মাতটো শুনিছ নকচোন ভইচ কলত সেইদিনাখন আমি ভইচ কল কৰিছিলোঁ কিন্তু তাইৰ ওচৰত বাপেক আছে বুলি ক'লে তাৰ কাৰণে অকল মই মাতি থাকিলোঁ তাইৰ মাতটো নুশুনিলোৱে মই তোক ঠগি আছে জহনি যোৱা সেইটো ল'ৰা হয় তই তালৈ ফোন এটা লগাই এতিয়াই গম পাই যাবি হেই তই মোক কি ইমান নকৰ বুলি ভাবিছ নি তাইলৈ মই এতিয়াই ফোন লৈ তই এতিয়াই শুনিলোঁ হেল্ল' হাই বেবি কি হ'ল ন বেবি এইকেইটা এনেই আকৌ মোক তুমি বোলে ল'ৰা হয় মোক বোলে ঠগি যায় নহয় দেই ল'ৰা নহয় ঐ শুনা আকৌ মোক আই লাভ ইউ বুলি কোৱা আকৌ মোক আই লাভ ইউ অকণমান ডাঙৰকৈ আকৌ আই লাভ ইউ আৰু অকণ ডাঙৰকৈ কোৱা আকৌ আই লাভ ইউ la 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 la